নিজে নাই ঠিক চৰিত্ৰৰ আকৌ মানুহ লাগে পবিত্ৰ তোমাৰ মুখৰ ভাষা শুনিয়ে গম পালো তোমাৰ বহুত আছে চৰিত্ৰ এণ্ড মা কসম খাই কৈছো এই মিয়া খলিফাৰ সমান পবিত্ৰ নমস্কাৰ মোৰ মানে কল সকল তো কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে তেজপুৰ ৰোষ্টাৰ আমি সদায় অসমীয়া হৈ জীয়াই থাকিম আৰু সদায় অসমত জীয়াই থাকিম জয় আই অসম হে মই কেলা আলে বালে ভকি ফুৰা এই কুকুৰকেইটা মই ভাবিছিলো অকল আমাৰ এই ল'ৰাকেইটাই হে নাই তাৰ মাজত আৰু বনৰী কেইজনীমান সোমাই আছে তাৰে মাজত এজনী গালি দিয়া মোৰ আদত হয় আৰু সেই আদতৰ কাৰণে তুমি মোৰ কাৰেক্টাৰ ডিসাইড কৰা হে কেৰেক্টাৰৰ কথা ক'বলৈ আহ ভাবে ভোচৰিকে মই চাই পেলাই কৈ দিব পাৰিম যে তোৰ বিল্ডিংটোত কেইটা যোগালীয়ে কাম কৰিছে लास्टत की कली माँ चौदह के लिए लौड़े चाहिए है क्या भोसरी के जॉनी सिंह तो भारत आनिबे नेकी নিজে নাই ঠিক চৰিত্ৰৰ আকৌ মানুহ লাগে পবিত্ৰ ভাবিব লাগিব কিন্তু তোমাৰ মুখৰ ভাষা শুনিয়ে গম পালো তোমাৰ বহুত আছে চৰিত্ৰ এণ্ড মা কসম খাই কৈছো এই মিয়া খলিফাৰ সমান পবিত্ৰ কিছুমানক দেখুৱা কৰাত বহুত চখ থাকে সেইটো কাৰণে তোমাৰটো কেলা সবতে চখ আছে ন দেখাব এদিবানে কৰাব এদিবানে সুপা আছে ঘৰৰ পৰা অলপ খাজি কাছে ওলাই গলে এনেকৈ চাই থাকে চকু মেলি মেলি চাই থাকে মই খোৱা বস্তু নহয় তুমি আৰু খোৱা বস্তু হে দগলা চুদকিটা এটাই ভাল কথা থাকে পিছফালে ভুকি থাকে আৰু এহেতৰ ইমানেই অকাত থাকে পাছফালে ভুকিবই ন কেলা আগফালে দৰ্জাখন জানো সাইজত থৈছ হে ব্ৰো আইফোন চাই আৰু বাইক চাই টাউনৰ ছোৱালীকেইটা পটি যায় আমি নহয় বাইক আৰু আইফোন দেখি তুমিনো কেনেকে পতিবা মাইনা মোবাইলৰ নকিয়া আৰু দুটা চকাৰ চাইকেলৰ বাহিৰে বেলেগ চিনি পোৱা জানো মাই ডিয়াৰ এজনীৰ খালি এক্স আক কেলাটো লগত কৰি দিওঁ তো আজিলৈ নমস্কাৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যদি মোৰ চেনেলটোলৈ নতুন আহিছা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু দুদিনমান পিছত আকৌ এটা নতুন ভিডিঅ' দিম এইটো ভিডিঅ' প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো ভাইৰেল কৰি দিয়া